হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু গাইজ দেখিছে, মই আছোঁ বৰ্তমান ঘিলামৰত থকা মা লক্ষ্মী নাৰ্চাৰীত। আৰু আজি যিহেতুকে মই ইয়ালৈ আহিছিলোঁ, গতিকে ভাবিছোঁ নাৰ্চাৰীখনো চাই যাওঁ আৰু লগতে আপোনালোকক দেখা দিম। গতিকে ব'লক বৰ্তমানো কি ফুল ফুলি আছে তাকে দেখা দিম আপোনালোকক। আৰু দেখিছে কিমান ধুনীয়াকৈ শাৰী শাৰীকৈ ৰাখি থৈছে। এইখিনি হৈছে পিটুনিয়া ফুল। আৰু পিটুনিয়া ফুলটো জানে না কিমান ধুনীয়াকৈ ফুলে। আৰু আগতেও দেখাছোঁ নাৰ্চাৰীখনত যথেষ্ট ফুল আছে, আপোনালোকে জানেই। আৰু এতিয়া ব'লক কিনো বৰ্তমান ফুলি আছে তাক দেখা দিছোঁ। আৰু এইখিনি দেখিছে ৰঙা ৰঙা হৈ আছে। এইখিনি হৈছে আপোনালোকৰ, এইখিনি হৈছে চেলভিয়া, এইখিনি হৈছে আপোনালোকৰ পইনচেটিয়া। আৰু চেলভিয়াৰ বিভিন্ন কালাৰ আছে, চাওক এইটো বেলেগ কালাৰ, অকণমান ধৰিব চাগে পৰা নাই আপোনালোকে, কিন্তু ৰ'ব দেখাই দিছোঁ অলপ। এইটো চাওক, এইটো বেলেগ কালাৰ। এইখিনি ৰঙা হয়, কিন্তু ৰঙাৰে দুটা আছে দেই। আৰু এইখিনি হৈছে আপোনালোকৰ পইনচেটিয়া, বহুত ধুনীয়া ফুল হয়। পইনচেটিয়াৰ গছ আপোনালোকে কিনিব পাৰে, ধুনীয়া ধুনীয়া কালাৰ ফুলে। আৰু এইখিনি হৈছে আপোনালোকৰ গোলাপ ফুল। গোলাপ ফুলৰ বিভিন্ন কালাৰ আছে। ইয়াতে মানে ভেৰিগেশ্যন থকা গোলাপো আছে। এইটো দেখিছে আপোনালোকে, গোলাপৰ ভেৰিগেশ্যন আছে এইটোত। আৰু বাকীখিনি হৈছে আপোনালোকৰ লিলিয়াম গোটেইখিনি দেই। আৰু এইখিনি হৈছে আপোনালোকৰ ডালিয়া। ডালিয়া ফুলি থকা নাই বৰ্তমান বাৰু। আৰু ইয়াতে ডাঙৰ ডাঙৰ পুলি আছে, সৰু সৰু পুলিও আছে। গতিকে আপোনালোকে যি ইচ্ছা কৰে তাকে নিব পাৰিব। আৰু এইখিনি দেখিছে আপোনালোকে, এইখিনি গোটেইখিনি আছে আপোনালোকৰ নাৰ্জী। দেখিছে বিভিন্ন কালাৰৰ নাৰ্জী আছে, ৰঙা আছে, আপোনালোকৰ হালধীয়া আছে, কমলা ৰং আছে। আৰু এইখিনি আকৌ আপোনালোকৰ চেলভিয়া। গতিকে যথেষ্ট ধুনীয়া হৈ আছে বৰ্তমান নাৰ্চাৰীখন, যথেষ্ট ফুল ফুলিও আছে। এইখিনি হৈছে আপোনালোকৰ কমলা ৰঙৰ নাৰ্জী, আৰু এইখিনি হৈছে আপোনালোকৰ হালধীয়া ৰঙৰ নাৰ্জী। ডাঙৰ ডাঙৰ চাইজৰ হয়, গতিকে নিব পাৰে আপোনালোকে। আৰু ইয়াতে সৰু সৰু পুলিও আছে, আপোনালোকে যদি পুলি নিব বিচাৰে পুলিও নিব পাৰিব। এইখিনি চাওক, এইখিনি হৈছে নাৰ্জী। আৰু এইটো দেখিছে আপোনালোকে চেলভিয়া ফুলৰ ধুনীয়া কালাৰ, বগা ৰঙৰ হয়। আৰু এইখিনি হৈছে আপোনালোকৰ ৰঙা ৰং, ৰঙা বেঙুনীয়া বিভিন্ন কালাৰ আছে দেই। এইখিনি হৈছে আপোনালোকৰ চেলভিয়া। আৰু এপাত দেখিছে আপোনালোকে ডাঙৰ মানে জবাব পাহ ফুলি আছে, ৰঙা ৰঙৰ ফুলি আছে। আৰু যেতিয়াকৈ ফুলপাহ ৰঙা ৰঙৰ ফুলি আছে, গতিকে অকণমান অভাৰ এক্সপ'জ হৈ গৈছে, গতিকে বেয়া চেয়া নাপাব আপোনালোকে। আৰু অথনি যে আপোনালোকক কৈছিলোঁ যে পিটুনিয়া ফুল বুলি, এইখিনি হৈছে পিটুনিয়া ফুলখিনি। আৰু পিটুনিয়া ফুল বৰ্তমান ফুলা নাই বাৰু, কিন্তু পিছলৈ ফুলিব লাহে ধীৰে, আপোনালোকে নিব পাৰে। যথেষ্ট ধুনীয়া ফুল হয়, আৰু কম দামতে পাব পুলি আপোনালোকে। আৰু ইয়াতে দেখিছে বহুতখিনি পুলি আছে, গতিকে আপোনালোকে সৰহকৈ আহিব, তেতিয়া মানে সোনকালে কম দামত পোৱা যাব, নতুবা দামবিলাক বাঢ়ি যায় পিছলৈ। গতিকে নাৰ্চাৰীখন বৰ্তমান এনেধৰণে ধুনীয়াকৈ জকমকাই আছে, বিভিন্ন ধৰণৰ ফুলসমূহ ফুলি আছে দেখিছে আপোনালোকে। আৰু ছিজন ফুলবিলাকো আপোনালোকে নিব, দেখিছেনে কিমান ধুনীয়াকৈ মানে ফুলি আছে ফুলবিলাক। গতিকে দেখাই দিলোঁ আপোনালোকক। আৰু বিশেষ কিনো দেখাওঁ, আপোনালোকে সকলো ফুলবিলাক চিনিয়ে পায়। আৰু ইয়াৰ বাহিৰে বেলেগ বেলেগ পাৰ্মানেণ্ট গছো আছে। আৰু এইখিনি হয় পইনচেটিয়া, আপোনালোকৰ পইনচেটিয়া ভেৰিগেটেড হয়, আপোনালোকে দেখিবলৈ পাইছে। এইখিনি কিমান ধুনীয়া কালাৰ দেখিছে না আপোনালোকে। গতিকে আপোনালোকে যদি পইনচেটিয়া কিনিম বুলি ভাবে, বেলেগ বেলেগ কালাৰৰ ইয়াতে পাই যাব। গতিকে একেবাৰে শেষত দেখাই দিছোঁ আপোনালোকক। আৰু এইটো হৈছে ভেৰিগেটেড পইনচেটিয়া, দেখিছে আপোনালোকে। বাকীখিনি বগা ৰঙা বিভিন্ন কালাৰ আছে। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ মোৰ চেনেলত চাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।